Welcome to Mr. Goi. ছাত্ৰ-ছাত্ৰীসকল আজি হৈ যোৱা সফৰা মাধ্যমিক বৃত্তি পৰীক্ষাৰ পেপাৰখন লৈছো আৰু ইয়াত প্ৰথমৰ দুটা পেজৰ যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰসমূহ তোমালোকক কৈ যাম তোমালোকৰ উত্তৰসমূহ মিলাই চাব পাৰিবা। এই প্ৰথম প্ৰশ্ন আছিলে গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটো হৈছে ইয়াত খ অপচনটো শুদ্ধ ছখন। তাৰপিছতে অনুজ্জ্বল পোহৰ দেখাবলৈ চকুৰ মণিৰ আকাৰ কি হয় ইয়াত ক অপচনত থকা বৃদ্ধি পায়টো শুদ্ধ। তাৰপিছত কয়লাতকৈ বেছ কেৰাচিনত সোনকালে জুই জ্বলে কিয়নো ইয়াত এই ঘ অপচনত থকা কেৰাচিন জ্বলন উষ্ণতা কম এইটো শুদ্ধ হ'ব। কেৰাচিনৰ জ্বলন উষ্ণতা কম মানে কম উষ্ণতাৰে কেৰাচিন জ্বলে। তাৰপিছতে মৌমাখিয়ে কামুৰিলে বা চোৰাটোৰ পাত গাত লাগিলে উপশম পাবলৈ আমি তলৰ কোনটো ব্যৱহাৰ কৰাটো উপযুক্ত হয় ইয়াত এই গ অপচনত থকা চূণ পানীটো শুদ্ধ। তাৰপিছতে সমান পৰিমাণৰ গৰম চাহ একে সময়তে চাৰিটা ধাতুৰ পাতত ঢালি দিয়া হ'ল পাত্ৰকেইটাৰ বাহিৰ ফালে ভিন্ন ৰং কৰা হৈছে তলৰ কোনটো পাত্ৰত চাহখিনি সোনকালে ঠাণ্ডা হ'ব ইয়াত ক অপচনত থকাটো শুদ্ধ। খহটা কলা ৰং এই তাপটো সোনকালে শোষণ কৰি লয়। তাৰপিছত চিত্ৰত দেখুওৱা প্ৰজনন পদ্ধতিটো হ'ল ইয়াত যি তিনিটা চিত্ৰ দেখুওৱা আছে তাৰ প্ৰজনন পদ্ধতিটো হৈছে মুকুলন খ অপচনত থকাটো শুদ্ধ। বৰফৰ কোন ধৰ্মৰ বাবে উপৰিভাগ গোট মৰা হদ এটাটো মাছ জীয়াই থাকিব পাৰে এইটো হৈছে বৰফ তাপৰ সুপৰিবাহী মানে কুপৰিবাহী সেই বৰফৰ মাজেদি তাপ পাৰ হৈ নাযায়। তাৰপিছতে সাধাৰণ উষ্ণতাত বিজলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হৈছে পাৰা গ অপচনত থকা পাৰাটো শুদ্ধ। সেউজ গৃহৰ প্ৰভাৱ হ'ল সেউজ গৃহৰ প্ৰভাৱত কি হয় বায়ুত কাৰ্বন ডাই অক্সাইড আদি সৃষ্টিৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হয় ক অপচনটো শুদ্ধ। পিছৰ প্ৰশ্নলৈ আহিছো তলৰ কোনবিধ কোষত কোষ বেৰ থাকে ইয়াত ঘ অপচনত থকা ঘাঁহটো শুদ্ধ। তাৰপিছত বস্তু এটাত ঋণাত্মকভাৱে আৰ্হিত ইয়াৰ অৰ্থ হ'ল বস্তুটোৱে ইলেক্ট্ৰন লাভ কৰিছে ইলেক্ট্ৰন মানে এই ঋণাত্মকভাৱে আৰ্হিত মানে নিগেটিভ মানে কি ইলেক্ট্ৰন বস্তুটোৱে ইলেক্ট্ৰন লাভ কৰাটো বুজাইছে ইয়াত গ অপচনটো শুদ্ধ। জাহাজ এখনে যেতিয়া সাগৰৰ পৰা পানীত প্ৰৱেশ কৰে তেতিয়া কি হয় জাহাজখন অলপ তললৈ নামে বুলি কোৱা হৈছে ইয়াত খ অপচনটো শুদ্ধ। হালু সংশ্লেষণত উৎপন্ন হোৱা অক্সিজেনৰ উৎস হ'ল খ অপচনটো শুদ্ধ পানী। তলৰ কোনবিধ পদাৰ্থ অকল কাৰ্বনেৰে গঠিত ইয়াত খ অপচনটো শুদ্ধ হীৰা। তাৰপিছত এই দুটা উক্তি দিছে ছালফাৰ ডাই অক্সাইড বায়ু প্ৰদূষক ই শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে। দুই নম্বৰ উক্তিটো হৈছে ছালফাৰ ডাই অক্সাইড প্ৰথম অম্ল বৰষুণ সৃষ্টি কৰে। এই দুইটা উক্তি সম্পৰ্কে তলৰ কোনটো শুদ্ধ বুলি কৈছে ইয়াত এই গ অপচনত থকা উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ গতিকে ইয়াত গ অপচনটো শুদ্ধ। তাৰপিছত এখন বৃহৎ সমতল দাপনৰ পৰা 10 মিটাৰ দূৰত্বত থকা মানুহ এজনে 2 মিটাৰ ছেণ্টিমিটাৰ বেগেৰে দাপনৰ পৰা আঁতৰি গ'লে তেওঁৰ প্ৰতিবিম্বটো মানুহজনৰ পৰা কি বেগত আঁতৰি যাব ইয়াত একেটা বেগতে আঁতৰি যাব গতিকে ইয়াত ক অপচনটো শুদ্ধ। তাৰপিছতে এটা বন্ধ পাত্ৰত এবিধ গেছ ৰখা হ'ল গেছখিনি উষ্ণতা বঢ়াই দিলে তলৰ কোনটো পৰ্যায়খন শুদ্ধ হ'ব পাত্ৰটো বন্ধ পাত্ৰ বুলি কৈছে গেছখিনি এতিয়া পাতল হৈ যাব নোৱাৰে কি হ'ব গতিকে গেছখিনি ইয়াত ঘ অপচনটো গেছখিনি চাহ ফাক পাব ইয়াত ঘ অপচনটো শুদ্ধ। তাৰপিছত দ্ৰব্য এটা ৰঙা লিটমাছেৰে পৰীক্ষা কৰাত লিটমাছ ৰঙৰ কোনো পৰিৱৰ্তন দেখা নগ'ল দ্ৰব্যটো কি প্ৰকৃতিৰ এইটো হৈছে প্ৰসম প্ৰকৃতিৰ ক অপচনটো শুদ্ধ। ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ' ইমানেই ভাল পাইছোঁ ভিডিঅ'টো শেষলৈকে শুনাৰ কাৰণে ধন্যবাদ।